ব্লগলৈ স্বাগতম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আজি বহু দিনৰ মূৰত ভাবিলোঁ যে ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ। তাকে আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম বুলি ভাবিছোঁ। তেন্তে ব্লগটো কণ্টিনিউকৈ চাই থাকিব। আৰু এতিয়া সময় হৈছে 9:30 আৰু আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ব্ৰেকফাষ্টত তেনেকুৱা একো বনোৱা নাই, অকল ব্ৰেড আৰু গাখীৰ খাম। তাৰপিছত আজি আমাৰ দুটাৰ কাৰণে এটা স্পেচিয়েল দিন হয়, কাৰণ আজিৰ দিনটোতে আমাৰ ৰিং চেৰেমনি হৈছিল। আজি ৰিং চেৰেমনি হোৱা আমাৰ 1 year কমপ্লিট হৈছে। কিন্তু আজি বুলি কৈছোঁ হয়, কিন্তু মই এই ভিডিঅ'টো কাইলৈ বা পৰহিলৈ আপলোড দিম। সেইকাৰণে মই কৈ দিছোঁ ডেটটো 3 July 2020 আমাৰ ৰিং চেৰেমনি হৈছিল। আৰু তাকে স্পেচিয়েল দিন বুলিতো একো চেলিব্ৰেট কৰিব পৰা নাযাব, কাৰণ আমাৰ ইয়াত পূৰা ফুল লকডাউন হৈ আছে। আমিও ক'তো যাব নোৱাৰোঁ আৰু আমাৰ ওচৰলৈও কোনো আহিব নোৱাৰে। তাৰপৰা কেক আনিবলৈও কেক শ্বপবোৰো বন্ধ। চ' ময়ো ইমান পাৰফেক্টলি কেক বনাব নাজানো, কিন্তু প্লেন কেকটো জানো, কিন্তু ক্ৰীম কেকটো তেনেকৈ পাৰফেক্টলি নোৱাৰোঁ। ত' আজি কেক কটা নহ'ব আৰু তেনেকৈ মোক কৈছে কি লাঞ্চতে কিবা স্পেচিয়েল ডে' বুলি স্পেচিয়েল কিবা বনাই দিয়ে আৰু তাকে স্পেচিয়েল বনাবলৈনো মোক কি আনি দিয়ে তাকে চাওঁ, কি কৰোঁ কি নকৰোঁ। তেতিয়াহ'লে আমি ব্ৰেকফাষ্ট কৰাবলৈকে আপোনালোকে আমাৰ ৰিং চেৰেমনি কিছুমান ফটোজ চাই লওক। ব্ৰেকফাষ্ট কৰি হৈ গ'ল। ফটোজবোৰ চাই কেনেকুৱা পালে জনাব কমেণ্টত, আৰু যদি ভাল লাগিল লাইক এটা দি দিব, আৰু লাইক দিলে মোৰ ভাল লাগি যায় আৰু কমেণ্টত জনাব। কমেণ্ট দিলে মানে যেতিয়া ভাল ভাল কমেণ্ট আহে তেতিয়া মোৰ মানে আৰু ভিডিঅ' বনাবলৈ মন যায়। চ' কমেণ্ট দিলে ভাল পাম। তাকে ভিডিঅ'টো চাই থাকক। বনাব লৈছোঁ লাঞ্চ, আৰু লাঞ্চৰ স্পেচিয়েল বনাবলৈ যে কৈছিল, মোলৈ মাটন লৈ আহিছে, মাটন বনাব কৈছে। মই মাটনখিনি এনেকৈ মেৰিনেট কৰি থৈ দিছোঁ, আৰু জহা চাউল আনি দিছে পোলাও বনাবলৈ। জহা চাউলখিনি মই এতিয়া তিয়াই থ'ম অলপ টাইম। তাৰপিছত সেয়াই, আৰু বেছি আইটেম বনাই থাকিম, আমি দুটাহে খাম। চ' অকল মাটন কাৰী বনাম, পোলাও বনাম আৰু চালাড। তেতিয়াহ'লে মই বনাওঁ। এতিয়া সন্ধিয়া 6টা বজাতে আপোনালোকক লগ পাইছোঁ। আৰু এতিয়া মই অলপ শুই উঠি এতিয়া মই এটা ড্ৰিংক খাব লৈছোঁ। এইটো হৈছে অজিবাৰ প্ৰটিন এণ্ড হাৰ্বছ। এইটো খালে স্কিন আৰু হেয়াৰ ভাল হয়। চ' মই আজি 1 weekৰ পৰা এইটো ট্ৰাই কৰি আছোঁ। কেনেকুৱা ৰিজাল্ট পাওঁ আপোনালোকক পিছত জনাম।
1 উইক হৈছেহে মই ষ্টাৰ্ট কৰা। চ' মই আৰু অলপ দিন ট্ৰাই কৰি চাই লওঁ কেনেকুৱা আহে ৰিজাল্টটো, মই তেতিয়া আপোনালোকক জনাম। চ' আজি দিনটো অলপ চলপ হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কি কৰিলোঁ কি নকৰিলোঁ। আৰু যদিহে ব্লগটো চাই ভাল লাগে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।